নমস্কাৰ সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম শিক্ষকৰ যোগ্যতা পৰীক্ষা 2021 বৰ্ষৰ বাবে অসমীয়া বিভাগৰ 20টা প্ৰশ্ন আজি এই ভিডিঅ'টোৰ দ্বাৰা আলোচনা কৰা হ'ব। সো ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰি চাই থাকিব আৰু যদি নতুন হয় তেনেহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিল। নম্বৰ 1 তলৰ কোনটো ভুল? ক অতুত, খ অতব্য, গ অতুত, ঘ যধে-মধে। ইয়াত ক আৰু গটোৰ দুইটা শব্দ একেই কিন্তু স্পেলিংটো ভুল হৈ আছে। যেহেতু কত আছে চৰে অ মূৰ্ধন্য ত চুকা দন্তীয়া ত আৰু গত আছে চৰে অ মূৰ্ধন্য ত চুকা মূৰ্ধন্য ত, গতিকে গ অপশ্যনটো শুদ্ধ হয়। গতিকে যিহেতু আমাৰ প্ৰশ্নটোত আমাক ভুলটো উলিয়াব দিছে, গতিকে ক অপশ্যনটো ভুল হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক অপশ্যন অতুত, চৰে অ মূৰ্ধন্য ত চুকা দন্তীয়া ত, গতিকে এইটোৱেই হ'ব। নাম্বাৰ 2 তলৰ কোনটো ভুল? ক পুনৰ্নিৰ্মাণ, খ পুনৰ্নিৰ্মাণ, গ উপলব্ধি, ঘ মহত্ব। ইয়াত যিহেতু ভুলটো উলিয়াব দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত আৰু আমি দেখা পাইছোঁ খ অপশ্যনটো যিহেতু সম্পূৰ্ণ ভুল, কাৰণ পুনৰ নিৰ্মাণ পদচুকা দন্তীয়া ন নদচুকা তাৰ ওপৰত ৰেফ মতা আকা তাৰ ওপৰত ৰেফ একেটা শব্দত দুবাৰ যিহেতু ৰেফ বহিছে কেতিয়াও হ'ব নোৱাৰে। গতিকে আমাৰ ভুলটো হ'ব খ অপশ্যনটো পুনৰ নিৰ্মাণ। নাম্বাৰ 3 ললাটৰ প্ৰতিশব্দ হ'ল কপাল, লগ, সঞ্চয়, বতাহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ললাটৰ প্ৰতিশব্দ কপাল, ক অপশ্যনটো শুদ্ধ। নেক্সট হ'ল দুবছৰত পোৱালি দিয়া গাই। ক দুবছী, খ দুমাহী, গ আনজ, ঘ জলাহী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুবছী। দুবছৰত পোৱালি দিয়া গাইক কোৱা হয় দুবছী। নাম্বাৰ 5 যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে। যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে। ক অকৃতজ্ঞ, খ অজাতশত্ৰু, গ অঞ্জলি, ঘ আনজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অকৃতজ্ঞ। যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে তাক অকৃতজ্ঞ বুলি কোৱা হয়। নাম্বাৰ 6 খাই পাত ফলা। এই জতুৱা খণ্ড বাক্যটোৰ অৰ্থ হ'ল ক পাত ফালি দিয়া, খ উপকাৰ কৰা, গ উপকাৰ অস্বীকাৰ কৰা, ঘ উপকাৰ স্বীকাৰ কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উপকাৰ অস্বীকাৰ কৰা। তাৰমানে খাই পাত ফলা মানুহক কোনেও দেখিব নোৱাৰে। খাই পাত ফলা শব্দটোৰ বা জতুৱা খণ্ড বাক্যটোৰ অৰ্থ হ'ল উপকাৰ অস্বীকাৰ কৰা। নেক্সট হ'ল ধান খেৰৰ জুই। এই জতুৱা খণ্ড বাক্যটোৰ অৰ্থ হ'ল ক ক্ষণস্থায়ী, খ এলেহুৱা, গ জুই ধৰা, ঘ খেৰৰ জুই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক অপশ্যনটো ক্ষণস্থায়ী। ধান খেৰৰ জুই এই জতুৱা খণ্ড বাক্যটোৰ অৰ্থ হ'ল ক অপশ্যন ক্ষণস্থায়ী। নাম্বাৰ 8 ভূপণ্ডিত। ভূপণ্ডিত এই জতুৱা খণ্ড বাক্যটোৰ অৰ্থ হ'ল ক মূৰ্খ, খ জ্ঞানী, গ পণ্ডিত, ঘ সাধু। ইয়াৰ এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ ক অপশ্যনটো অৰ্থাৎ মূৰ্খ, ভূপণ্ডিত মানে আমি জানো মূৰ্খ হয়, গতিকে ইয়াৰ ক অপশ্যনটো শুদ্ধ হ'ব। নাম্বাৰ 9 পেট ভাটৌ। এই জতুৱা খণ্ড বাক্যটোৰ অৰ্থ হ'ল ক মনৰ কথা খুলি নোকোৱা, খ হাঁহিমুখ, গ গুপ্তশত্ৰু, ঘ অৰ্থহীন। এই পেট ভাটৌ জতুৱা খণ্ড বাক্যটোৰ অৰ্থ হ'ল ক অপশ্যন মনৰ কথা খুলি নোকোৱা। এই চাৰিটা অপশ্যনৰ ভিতৰত ক অপশ্যনটো শুদ্ধ হয়। পেট ভাটৌ এই জতুৱা খণ্ড বাক্যটোৰ অৰ্থ হ'ল মনৰ কথা খুলি নোকোৱা। নেক্সট হ'ল ধাত্ৰী শব্দৰ পুলিংগ হ'ল ধাত্ৰ, ধাত্ৰা, ধাতা আৰু ধাত্ৰী। এই চাৰিটা অপশ্যনৰ ভিতৰত গ অপশ্যনটো ধাতা শুদ্ধ হ'ব। ধাত্ৰী শব্দৰ পুলিংগ হ'ল ধাতা। নাম্বাৰ 11 ৰচয়িত্ৰী শব্দৰ পুলিংগ হ'ল ৰচয়িতা, ৰচকী, ৰচয়িত্য, ৰচকা। ৰচয়িত্ৰী শব্দৰ পুলিংগ হ'ল ৰচয়িতা। ক অপশ্যনটো ৰচয়িতা শুদ্ধ হ'ব। নাম্বাৰ 12 ভগৱতী শব্দৰ পুলিংগ হ'ব ভাগৱতী, ভগৱান, ভাগৱতী, ভকত। ইয়াত ভগৱতী শব্দৰ পুলিংগ হ'ব খ অপশ্যনটো ভগৱান। নেক্সট হ'ল যশস্বী। যশস্বী শব্দৰ স্ত্ৰীলিংগ হ'ল যশস্বিনী, যশস্বিনী, যশতী আৰু গুণৱতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ অপশ্যনটো যশস্বিনী। ইয়াত ক আৰু খ দুইটা শব্দৰ প্ৰনাউন্সিয়েশ্যন একে, কিন্তু সেই দুটা শব্দৰ ভিতৰত কিন্তু ইয়াত উচ্চইকাৰ আৰু দীৰ্ঘইকাৰ
পাৰ্থক্য আছে। গতিকে ইয়াত যশস্বিনীটো জ তালিবিয়া শ শৈবেশ্য তাতচকীয়া দন্তীয়া নত দীৰ্ঘিকাহে হ'ব। গতিকে যশস্বী শব্দৰ স্ত্ৰীলিংগ খ অপশ্যন অৰ্থাৎ যশস্বিনীহে শুদ্ধ উত্তৰটো হ'ব। খ অপশ্যনটো শুদ্ধ উত্তৰ। নাম্বাৰ 14 তলৰ কোনটো বিশেষ্য পদ জড়তা জড় চঞ্চল সৰল। ইয়াত ক অপশ্যনটো জড়তাটো হ'ব। নাম্বাৰ 15 তলৰ কোনটো বিশেষণ পদ গুৰু গুৰুত্ব মহত্ব তিক্ততা। গতিকে এই বিশেষণ পদটো হ'ব ক অপশ্যন গুৰু। নাম্বাৰ 16 তলৰ কোনটো বাক্য ভুল। ক তেখেতৰ জীয়ে চাকৰি কৰে। খ তোমাৰ মাৰাই মাতিছে। গ তেখেতৰ জীয়েকে চাকৰি কৰে। ঘ তোৰ দেউতাক মই দেখিছোঁ। এই চাৰিটা অপশ্যনৰ ভিতৰত ভুল বাক্যটো হ'ল ক অপশ্যনটো তেখেতৰ জীয়ে চাকৰি কৰে। নাম্বাৰ 17 তলৰ কোনটো ভুল। ক তাৰ আয়েক। খ তোৰ শহুৰেৰ। গ তোমাৰ শহুৰেৰা। ঘ তোমাৰ আয়েৰ। ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত ঘ তোমাৰ আয়েৰ অপশ্যনটো ভুল হয়। নেক্সট হ'ল তলৰ কোনটো শুদ্ধ। ক তোমাৰ খুৰীয়েৰা। খ তোমাৰ আয়েক। গ তাৰ খুৰীয়েৰ। ঘ তোৰ পেহাক। ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত ক অপশ্যনটো শুদ্ধ হ'ব তোমাৰ খুৰীয়েৰা। নাম্বাৰ 19 তলৰ কোনটো পুলিংগ। চন্দ্ৰ ভাষা কবিতা লতা। ইয়াত ক অপশ্যনটো শুদ্ধ চন্দ্ৰ। নাম্বাৰ 20 তলৰ কোনটো স্ত্ৰীলিংগ নদী বৃক্ষ সাগৰ গ্ৰহ। ইয়াত ক অপশ্যনটো নদী। নদী হৈছে স্ত্ৰীলিংগ। তলৰ কোনটো স্ত্ৰীলিংগ বুলি ক'লে ক অপশ্যনটো নদী শুদ্ধ উত্তৰ।